হৈছে ডাঠা। আপোনালোকে চাগে চিনিয়ে পায় ডাঠা শাক। আজি মই বেহাৰৰ লগত ডাঠা শাকখিনি বনাম, চাই থাকক ভিডিঅ'ত। ডাঠা শাকখিনি প্ৰথমতে তেলত অলপ সময় ভাজি ল'ম। ইয়াতে অলপ ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি কিনে ভালকৈ লৰাই কিনে ঢাকনিখনেৰে ঢাকি দিব। গেছটো অলপ কমাই ৰাখিব যাতে তলত লাগি নাযায়। এয়া দেখিছে ভালকৈ সিজি গৈছে মছলাখিনি, বেহাৰখিনি ভালকৈ সিজি গৈছে। এতিয়া ভালকৈ লৰাই দিব।
ইয়াতে অলপমান গৰম পানী দি দিব। গৰম পানী দি কিনে আকৌ লৰাই থাকিব। এতিয়া আমি ইয়াত ভাজি লোৱা ডাঠাখিনি দি দিম। ডাঠাখিনি দি উঠাৰ পিছত আকৌ ভাজিব অলপ টাইম। গোটেইখিনি ভালকৈ লৰাই ল'ব, গোটেইখিনি যাতে মিহলি হৈ যায়। এতিয়া ইয়াতে মই গৰম পানী ঢালি দিছোঁ। গৰম পানী ঢালি দিয়াৰ পিছত ভালকৈ লৰাই কিনে ঢাকনিখন ঢাকি দিব, যাতে ডাঠাখিনি ভালকৈ সিজি যায়। এয়া আমাৰ হৈয়ে গৈছে ডাঠা। গ্ৰেভি আপোনাক যিমান পৰিমাণৰ লাগে আপুনি সিমানখিনি ৰাখি ল'ব। এতিয়া গেছটো অফ কৰি দিম। এয়া বনাইছিলোঁ মই দালি, আৰু এয়া হৈছে বেহাৰৰ লগত বনোৱা ডাঠা লগত কাচকল ভাজি। যদি ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এইটো মোৰ প্ৰথম ভিডিঅ', আপোনালোকে অলপ ছাপোৰ্ট কৰিব। ধন্যবাদ।